বিহুৰ সময়ত যে বহাগৰ বতৰত বুলি এটা বিহুসুৰীয়া গীত শুনিছিল, সেই ৰাজেন বৈৰাগীৰ দ্বাৰ অন্য এটা গীতৰ শ্বুটিঙৰ বাবে মই গৈ উপস্থিত হৈছোগৈ গৌৰীসাগৰত। মেকআপ আৰ্টিষ্ট চিন্ময়ে ধুনীয়াকৈ মেকআপ চেকআপ দি দিলে। তাৰ পৰা ৰিপুদা, মই, চিন্ময়, কত আৰু আজি গানটোৰ হিৰইন আমি গৈ পালোগৈ শ্বুটিং লোকেশ্যন। ময়ো এইকেইদিন সম্পূৰ্ণ টোপনি খতি, বহুত কষ্ট হৈছে, একেবাৰে মুখ চুখ শুকাই আছে, তাতে ইমান গৰম পৰিছে নহয়। তথাপি যি কি নহওক নিজৰ কাম কৰিবই লাগিব, সেইকাৰণে কামৰ বাবে গৈ উপস্থিত হৈছোগৈ শ্বুটিং লোকেশ্যন। তাৰ মাজতে আৰু অলপ হাঁহি ধেমালি ফূৰ্তি এইবোৰ থাকেই। তাৰপিছত ৰিপুদাই ধুনীয়াকৈ মনিটৰ দিলে, তাৰ পাছত আৰু ধুনীয়াকৈ সাজু হৈ মেলি শ্বট দিবৰ বাবে ৰেডি হৈ গ'লোঁ। ধুনীয়াকৈ শ্বটখিনি দিছোঁ মেলিছোঁ, যিমান দূৰ পাৰোঁ আপোনালোকৰ আশীৰ্বাদত দিবৰ চেষ্টা কৰিছোঁ। কেমেৰাত সেৱা জনাই, আৰু কেমেৰাই ভগৱান যিহেতু সকলোখিনি কাম আমি সুন্দৰকৈ কৰি গৈছোঁ। এয়া চিন্ময় আমাৰ মেকআপ আৰ্টিষ্ট, আৰু ই আমাৰ কত, লগতে সি যথেষ্টখিনি সহায় সহযোগ কৰি দিয়ে। তেনেকৈয়ে আজি গানটোৰ প্ৰথম দিনাৰ শ্বুটিং শেষ কৰিলোঁ। কাইলৈ আকৌ হ'ব, কাইলৈ আপোনালোকক পুনৰ আপডেট দিম, আৰু তাৰ মাজত হাঁহি ধেমালিবোৰ আমাৰ মাজত চলি থাকে আৰু এনেকৈ। আৰু শ্বুটিঙত সঁচাকৈ ভাল লাগে। শ্বুটিঙৰ যিবোৰ বিহাইণ্ড দ্য চিন হয় আপোনালোকক পাৰিলে মই দিবলৈ চেষ্টা কৰিম, চাবচোন কেনে পায় তলত কমেণ্ট কৰি জনাব।